হেল্ল' গাইজ, আপোনালোক কেনে আছে? কঙালী বিহুৰ শুভেচ্ছা মোৰ ফালৰ পৰা সকলোলৈ থাকিলে। মই এঞ্জেল গীতাঞ্জলীয়ে কৈছোঁ। আজি কাতি বিহু বুলি প্ৰসাদ এমুঠি আগবঢ়ালোঁ। কাতি বিহু কঙালী বিহু বুলি কয়। আজিৰ দিনটো ধাননি পথাৰত চাকি জ্বলাই কীট পোক পতংগৰ কাৰণে কাতি বিহুৰ উপলক্ষে মোৰ ফালৰ পৰা সকলোলৈ শুভেচ্ছা থাকিলে। তাৰপাছত কীট পতংগ মানে নহ'বৰ কাৰণে চাকি জ্বলাই আজিৰ দিনটোত ধাননি পথাৰত। কাতি বিহু বুলি আৰু এগছি চাকি জ্বলালোঁ। সন্ধিয়া চাকি গছিত ঘৰৰ সদস্য যিমান সেইডাল শলিতা দিলে হেনো মংগল হয় বুলি জনা যায়। মানে তুলসী তলৰ ঠিক সেই চাকি গছিত 5জন থাকিলে 5ডাল শলিতা। আৰু এয়া মোৰ তুলসী গছত দিয়া বুট আৰু নাৰিকল ফলৰ প্ৰসাদ। সন্ধিয়া চাইছোঁ গছৰ ফাঁকি দিও ইমান ধুনীয়াকৈ বন্তি গছি উজ্জ্বল হৈ আছে নহয়নে? তেতিয়াহ'লে আজিলৈ আহোঁ আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ সকলোলৈ আকৌ এবাৰ শুভেচ্ছা জনালোঁ কঙালী বিহুৰ কাৰণে। নেক্সট আকৌ লগ পাম। অ'কে, বাই বাই, টাটা।